নাগৰিজুলি সাপ্তাহিক বজাৰত নিশা প্ৰায় 1:30 বজাত জ্বলি উঠে এখন পাইকাৰী মনোহাৰী দোকান। জুই জ্বলাৰ পিছত তীব্ৰ আতংকৰ সৃষ্টি হয় ৰাইজৰ মাজত। স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰায় 1.5 ঘণ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। ফলত ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰে ব্যৱসায়িক এলেকাটো। অগ্নিকাণ্ডৰ ফলত মনোহাৰী দোকানখন জ্বলি ছাই হৈ যায়। ৰঙিয়া আৰু গড়েশ্বৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাত সহায় কৰে। অগ্নিকাণ্ডত প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। দোকানত নাছিল কোনো বিদ্যুৎ সংযোগ। কোনো দুষ্ট লোকে দোকানত অগ্নিসংযোগ কৰিছে নে কিহৰ বাবে অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া ৰহস্যৰ আৱৰ্তত। নাগৰিজুলি বজাৰত সাজল দাস তাৰ মণিয়াৰী হোলচেলাৰ দোকান। তো প্ৰায় 1:30মান বজাত আমি বম ফুটাৰ দৰে শব্দ পাওঁ, কিছুমান গ্লাছৰ মানে বটল চটল তেনেকুৱা। তো অগ্নিসংযোগ হৈ পেলাই গোটেই দোকানখন ভিতৰে জ্বলি আছিল। আৰু গোটেই দোকানখন জ্বলি থকা সময়ত আমি ফায়াৰ ব্ৰিগেডৰ মানে 101ত ফোন মৰাৰ পিছত নলবাৰীত লাগিলে গৈ। তো নলবাৰীত লগাৰ পিছত তেওঁলোকে ৰঙিয়ালৈকে ট্ৰেন্সফাৰ কৰি দিলে। তাৰ পৰা গাড়ী অহাৰ আগে আমি থানাত যোগাযোগ কৰাৰ পিছত থানাৰ জৰিয়তে আমি গড়েশ্বৰৰ পৰা গাড়ীখন পাওঁ। প্ৰায় 1.5 ঘণ্টামান পিছত গাড়ী আহি পায়, 2:30মান বজাত আহি পায়। তো দুখন গাড়ী আগা পিছাকৈ 20 মিনিট আগা পিছাকৈ আহি পাইছে আৰু। তো তেনেকৈ দোকানখন বজাৰৰ এলেকাৰ ছাইডটো বন্ধ মানে বচোৱা হৈছে। কাষৰ মানুহৰ ঘৰত চিলিণ্ডাৰ আমি ৰাইজে ধৰি এনেকৈ ছাইড কৰিছে। তো গোটেইখিনি দোকানখন কমপ্লিট অলৰেডি জ্বলি শেষ হৈ গৈছে। আপোনালোকে দেখিছে একো নাই আৰু দোকানখন। তো ইয়াত আমি বিচাৰোঁ যে তামোলপুৰ জিলা ঘোষণা হৈছে আৰু তামোলপুৰ সমষ্টিৰ ভিতৰত তামোলপুৰ অঞ্চলৰ বজাৰ এলেকা নাগৰিজুলি বজাৰ, কুমাৰীকাটা বজাৰকে ধৰি বিভিন্ন বজাৰ আছে। আৰু সেয়েহে আমি ইয়াত মানে জুই নুমুৱা গাড়ী, তামোলপুৰৰ সমষ্টিৰ ভিতৰত এখন জুই নুমুৱা গাড়ী লাগে। আৰু মই এই হিচাপতে চৰকাৰক আহ্বান জনাওঁ যে জুই নুমুৱা গাড়ী তামোলপুৰৰ এই এলেকাটোৰ ভিতৰত এখন অতি শীঘ্ৰে 2022 চনত যাতে আমি ৰাইজে পাবলৈ সক্ষম হওঁ। এইখিনি আছিলে দোকানতে আছিল। লাখ টকা মাল আছিলে, 12 লাখ টাকাৰ মানৰ মাল আছিল। কোনোবাই লগাই দেওয়াৰ নিচিনা সন্দেহ আছে। আমাৰতো দোকানত লাইনো লোৱা নাই, লাইন নাছিলে, লাইন লোৱাই নাই। এতিয়াও মাত্ৰ নতুন বনাইছে দোকানখন, 1 বছৰ হ'ল। তামোলপুৰৰ পৰা কুমাৰ দী পাঠকৰ ৰিপৰ্ট, নিউজ 7।